নমস্কাৰ মই লিটচংৰংফাৰ কাৰ্বি জনজাতিৰ এজন গৰ্বিত অসমীয়া কাৰ্বি জনজাতিৰ হোৱাটো মান অভিমান আৰু স্বাভিমান কাৰ্বি আংলঙৰ লগতে অসমৰ ভিন্ন প্ৰান্তত গুৱাহাটীৰ সৰহ অঞ্চলতে কাৰ্বি মানুহৰ অধিপত্য অধিকাৰ আছিল কাৰ্বিসকলক অসমৰ কলম্বাছ বুলিও কোৱা হয় আমি সকলো জানো কৈ আহিছোঁ জানেনে এতিয়া যি স্থানত সেক্ৰেটাৰিয়েট আছে দিছপুৰত সেই স্থান কাৰ্বি মানুহৰ আছিল গুৱাহাটীৰ বৰবাৰী নাৰেংগী জুৰোড লখৰা 6 মাইল এই সকলো স্থানত আছিল কাৰ্বি মানুহৰ অধিপত্য অধিকাৰ অকল এয়াই নহয় নতুনকৈ নিৰ্মাণ কৰা সায়েন্স সিটি এয়াও কাৰ্বি সকল স্থান আছিল য'ত ৰাবাৰ খেতি কৰিছিলে বিভিন্ন খেতি কৰিছিলে কিন্তু আজি চাওক আমি আমাৰ মাজতে লাগি থাকুতে তেনে বহু ঠাইত বেলেগ মানুহ আহি বহিলে থাকিলে নিজৰ কৰি ল'লে সেই সকলো স্থান য'ত আমাৰ কাৰ্বি জনজাতিৰ লোক আছিল আমাৰ মাজত আমি একতাৰি থকাটো কিমান প্ৰয়োজনীয় হৈ পৰিছে ভাবি চাইছেনে পাহাৰৰ কাৰ্বি ভৈয়ামৰ কাৰ্বি কৰি থাকিলে বাহিৰৰ মানুহে সুবিধা ল'ব আৰু লৈ আহিছে হেয়ে আজি আমি অসমৰ অবিচ্ছেদ্য অংগ হোৱাৰ পাছতো আমাৰ খালি হাত অৰ্থাৎ অস্তিত্বহীন হৈ পৰিছো আজি আমি নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষাৰ বাবে মাত মাতিব লগা হৈছো কিন্তু আমি কোন আমি কলম্বাছ অবাচা মনত ৰাখিব জিকিলে আমি একেলগে জিকিম কাৰ্বি হিচাপে আৰু হাৰিলে আমি কাৰ্বি হিচাপে হাৰিম বাহিৰৰ মানুহৰ দপদপনি দেখিছেনে কাৰ্বি সকলৰ ওপৰত এতিয়া যদি আমি আমাৰ মাজত লাগি থাকো লোকচান কাৰ হ'ব লোকচান হ'ব আমাৰ কাৰ্বি হিচাপে আমাৰ সন্মুখত এখন ডাঙৰ যুদ্ধ আছে আমি একেলগে যুঁজিব লাগিব কাৰোবাক যদি আমি মনত দুখ দিয়া কথা কৈছো মননৈক্য বা কৰবাত ভুল হৈছে আমাৰ নিজৰ মাজতে আলোচনা কৰি সমাধান কৰিব লাগিব বাহিৰৰ মানুহে আমাৰ মাজত এইবোৰ দূৰত্ব এইবোৰ পাৰ্থক্যৰ সুবিধা লৈ আহিছে আৰু আমি সুবিধা ল'বলৈ নিদিও কাৰ্বি জনজাতিৰ এনেকুৱা এটা অৱস্থা হোৱাৰ পিছত অসমৰ যিকোনো স্থানত থকা কোনো কাৰ্বিয়ে নিজৰ মাজত মতানৈক্য অৰ্থাৎ পাৰ্থক্য সৃষ্টি কৰাৰ কথা কোৱাটো জাতিটোৰ কাৰণে ভাল হ'ব জানো এবাৰ ভাবি চাওক এই অসমৰ যিকোনো কোণত থকা প্ৰতিজন কাৰ্বি সমান কাৰ্বি মানেই কাৰ্বি পাহাৰৰ হওক ভৈয়ামৰ হওক একেটাই সত্তা সন্মান আদৰ আৰু অধিকাৰ আমি একেলগে স্বাভিমানী কাৰ্বি একেলগে আমি যুঁজিম একেলগে আমি জিকিম কাৰ্ডম